নিশ্চিতভাৱে আমাৰ শিক্ষামন্ত্ৰীগৰাকী আমাৰ ধেমাজি হয় আৰু শিক্ষামন্ত্ৰীৰ সমষ্টিত ছাত্ৰীৰ নিৰাপত্তা নথকাটো অতি দুৰ্ভাগ্যজনক। আমি ধেমাজি জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে পোনপ্ৰথমে আমি শিক্ষামন্ত্ৰীগৰাকীক আহ্বান জনাব খুজিছোঁ, আমাৰ যিগৰাকী আমাৰ মৰিধল মহাবিদ্যালয়ৰ ছাত্ৰী নন্দিতাৰ হত্যাকাৰীক ফাষ্ট ট্ৰেক আদালতত বিচাৰ কৰি ফাঁচি দিয়াৰ ব্যৱস্থা কৰিব লাগে। কাৰণ নন্দিতাৰ লেখীয়া হাজাৰগৰাকী ছাত্ৰী এতিয়া নিৰাপত্তাৰ প্ৰতি ভাবুকি আহি পৰিছে। গতিকে আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ক'ব খুজিছোঁ যে প্ৰথমে আমাৰ ছাত্ৰ সমাজক ছাত্ৰীসকলক নিৰাপত্তা দিয়াৰ ব্যৱস্থা কৰক আৰু নন্দিতাক অতি নৃশংস বৰ্বৰভাৱে যি ধৰণে হত্যা কৰিলে সঁচাকৈ এই ঘটনাই সমগ্ৰ অসম জোকাৰি গৈছে। গতিকে অসমৰ ছাত্ৰ সমাজক নিৰাপত্তা দিয়া স্বাৰ্থত, অসমৰ ছাত্ৰী সমাজক নিৰাপত্তা দিয়া স্বাৰ্থত নন্দিতাক হত্যা কৰা বা হত্যা কৰিব চেষ্টা কৰা যি অপৰাধী ৰিণ্টু শৰ্মা, এই ৰিণ্টু শৰ্মাক ফাঁচি দিয়াৰ ব্যৱস্থা কৰিব লাগিব। যদি ৰিণ্টু শৰ্মাক ফাঁচি নিদিয়ে অনাগতৰ দিনত ৰিণ্টু শৰ্মাৰ লেখীয়া মানসিকতাৰ মানুহৰ যি প্ৰৱণতা, এই প্ৰৱণতা বাঢ়ি যাব। গতিকে আমি ছাত্ৰ মুক্তি সংগ্ৰামীয়ে আমাৰ সমাজৰ পৰা অপৰাধ নাইকিয়া কৰিবৰ কাৰণে আমি ৰিণ্টু শৰ্মাক ফাঁচি দিয়াটো কামনা কৰিছোঁ। কামনা কৰাই নহয়, আমি ধেমাজি জিলা প্ৰশাসনক আৰু অসম চৰকাৰক দাবী উত্থাপন কৰিছোঁ। গোটেই সমগ্ৰ কাহিনীটো তুমিতো জানা নিশ্চয়, এই মুহূৰ্তত তুমি কি ক'বা? চাওক, আমাৰ মৰিধল মহাবিদ্যালয় আমাৰ এজনী নিজৰ ভনী বুলি ক'ব লাগিব। যিহেতু আমি একেখন মহাবিদ্যালয়, আমি একেটা পৰিয়ালৰ আমি ছাত্ৰ ছাত্ৰী বা আমি ককাই ভনী, হয়নে নহয়? যিহেতু আমাৰ এজনী ভনী মৰি গৈছে, তেতিয়াহ'লে আপোনালোকে ভাবি চাওক আমাৰ বুকুত তেতিয়াহ'লে কিমান একোৰা ডাঙৰ জুই জ্বলি আছে, হয়নে? এই জুইকুৰা কিন্তু ইমান সোনকালে নুমাই নাযায় দেই। এই জুইকুৰা তেতিয়ালৈকে জ্বলি থাকিব যেতিয়ালৈকে ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে বিচাৰ হৈ ৰিণ্টু শৰ্মাৰ ফাঁচি নহয়। আমি মৰিধল মহাবিদ্যালয়ৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে এটাই দাবী জনাইছোঁ, যাতে ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে বিচাৰ হৈ ৰিণ্টু শৰ্মাৰ ফাঁচি হয় আৰু কোনো এটা সুৰুঙাৰে, আইনৈতিক সুৰুঙাৰে বা কোনো এজন বিষয়ববীয়া হাত থাকি তেওঁ যদি কোনো এটা সুৰুঙাৰে তেওঁ ওলাই আহিব নোৱাৰে। আৰু এটা কথা মন কৰিব, যেতিয়া নেকি এজন অপৰাধীয়ে কোনো এটা ফুটাৰে হাৰি যাব পাৰে, তেন্তে সেইখন সমাজত বিভিন্ন ধৰণৰ তেনে অপৰাধী জন্ম পাই গৈ থাকিব। আজি মৰিধল মহাবিদ্যালয়ৰ এগৰাকী ছাত্ৰী যিদৰে এনেকৈ হত্যা হ'ল, তেনেস্থলত এতিয়া আমি বিভিন্ন ধৰণে আমি খবৰ পাওঁ, আমি মৰিধল মহাবিদ্যালয়ৰ ছাত্ৰ। এতিয়া আমাক বিভিন্নজনে ফোন কৰি সোধে যে কি আপোনালোকৰ মহাবিদ্যালয়ত এনেকুৱা ধৰণৰ ঘটনা ঘটিয়ে থাকে নেকি, যে যদি মোৰ ছোৱালী যদি তোমালোকৰ মৰিধল মহাবিদ্যালয়ত পঢ়িবলৈ যায়, তেন্তে মোৰ ছোৱালীৰ ক্ষেত্ৰত এনেকুৱা কিবা এটা ঘটনা ঘটিব নেকি? হা, আকৌ ল'ৰাবিলাকেও সোধে, দাদা আপোনালোকৰ মৰিধল মহাবিদ্যালয়খন ইমান এনেকুৱা নে? তাত কিয় এনেকুৱা ধৰণৰ ঘটনা হয়? তাত কি এনেকুৱা ধৰণৰ কৰ্মচাৰী আছেনে? আমি তেওঁলোকক আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে এটা কথা ক'ব বিচাৰিছোঁ যে কি আমাৰ মৰিধল মহাবিদ্যালয়খন এখন নিখুঁত, এখন ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অন্তৰ্গত এখন আগশাৰী অনুষ্ঠান। এই অনুষ্ঠান আমাৰ বাবে গৌৰৱ। আৰু যদি ধেমাজিত যদি এটা ধ্ৰুৱতৰা আছে, তেতিয়াহ'লে সেই ধ্ৰুৱতৰাটো হৈছে আমাৰ মৰিধল মহাবিদ্যালয়। আপোনালোকে এজন ব্যক্তিৰ বাবে আপোনালোকে আমাৰ মৰিধল মহাবিদ্যালয়খনৰ বুকুত কেঁচা আঘাত সানিবলৈ চেষ্টা নকৰিব। আমি ভাল পাওঁ এই মৰিধল মহাবিদ্যালয়খনত আমাৰ বহুতো ডেকা গাভৰু যৌৱন জড়িত হৈ আছে, আমাৰ বিভিন্ন ধৰণৰ ছাত্ৰ ছাত্ৰী ইয়াত আশা জড়িত হৈ আছে। আমি ইয়াত আহোঁ, আমি আমাৰ সপোন বাস্তৱত পৰিণত কৰিবলৈ আহোঁ। আৰু বহুজনে ইয়াতে আহি নিজৰ সপোন বাস্তৱত পৰিণত কৰি তেওঁলোকে আজি জাকত জিলিকি আছে। সমাজত তেওঁলোকৰ বিভিন্ন ধৰণৰ নাম আছে, কিন্তু এই যি ৰিণ্টু শৰ্মাই তেওঁ নিজৰ কুচৰিত্ৰৰ বাবে দুজনীকে ছোৱালীক ধেমাজি সদৰৰ মাজতে ডাইৰেক্ট ঘপিয়াই তেওঁ হত্যা কৰাৰ চেষ্টা কৰিছে আৰু তাৰে এগৰাকী ছাত্ৰীক তেওঁ নিঃসংগভাৱে হত্যা কৰিছে। আৰু এই হত্যাকাৰী গৰাকীক আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ তৰফৰ পৰা এটা দাবী উত্থাপন কৰিছোঁ, যাতে তেওঁ ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে বিচাৰ হৈ তেওঁ ফাঁচি হয়। এয়া আমি দাবী